আৰু গুড মৰ্ণিং এভৰিৱান ডিজিটেল জ্ঞান ইউটিউব ফেমিলি ফালৰ পৰা তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো অনলি যিসকলে এই বছৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত B.Ed আৰু D.El.Edৰ কাৰণে এপ্লাই কৰিছিলে, অৰ্থাৎ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আৰু বেচেলৰ অফ এডুকেশ্যনৰ কাৰণে যদি এপ্লাই কৰিছে তোমালোকৰ কাৰণে এইটো আপডেট হয় আৰু এটা গুড নিউজ হয়। চ' তোমালোকে ভিডিঅ'টো শেষলৈকে চা, বাট এনেকুৱা ধৰণৰ আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। এতিয়া মেইন কথা হ'ল যি ইতিমধ্যে কৈছিলে যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত বেচেলৰ অফ এডুকেশ্যন আৰু ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ কমন এণ্ট্ৰেঞ্চ টেষ্ট হয়, যিটো এক্সাম তোমালোকে ক্লিয়াৰ কৰিলে পঢ়িবলৈ পাবা। চ' সেইটো এক্সাম আছিলে 19/9/2021। চ' ইতিমধ্যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা এখন নটিচ আহিছে যে পষ্টপনমেণ্ট অফ B.Ed কমন এণ্ট্ৰেঞ্চ টেষ্ট 2021। চ' তেওঁলোকে কৈছে যে B.Edৰ এক্সামৰ ডেটটো আছিলে সেইটো 19 তাৰিখৰ পৰিৱৰ্তে 22 তাৰিখ কৰা হৈছে। আৰু এই কাৰণেই কৰা হৈছে যিহেতু বহুত ষ্টুডেণ্ট এনেকুৱা আছে যিসকলে D.El.Edৰ লগতে B.Edও এপ্লাই কৰিছে। চ' যিসকল D.El.Ed আৰু B.El.Ed ষ্টুডেণ্ট আছিলে তেওঁলোকৰ কাৰণে এইটো এটা ভাল আপডেট হয়। চ' এইটোৱে আছিলে আপডেটটো ভাল পালে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ধন্যবাদ।